কল্যাণ আলমিৰ আজি এইটো ভিডিঅ' ডিছকাছ কৰিম যে অৰুণোদয় আঁচনিৰ বিষয়ে তো অৰুণোদয় আঁচনি অলপ আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সংবাদমেল পাতিছিলে তাত কি কৈছিলে ভিডিঅ' সম্পূৰ্ণ চাবতো ভিডিঅ'টো একেলগে চাব স্কিপ নকৰিব বন্ধুসকল স্কিপ কৰিলে একো গম নাপাওঁ আৰু বন্ধুসকল মোৰ চেনেলত গিভৱে চলি যায় গিভৱেত পাৰ্টিচিপেট কৰিবলৈ লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰিবলৈ পাহৰি যাব মই অৰুণোদয় আঁচনি ৰিলেটেড সকলো ভিডিঅ'টো প্ৰভাইড কৰিম তো কালি 1 ডিচেম্বৰত আহি আপোনালোকৰ পইচা সোমাব তো কেনেকুৱা সোমাব কি কেনেকুৱা প্ৰচেছত সোমাব আৰু পইচা নোসোমালে কি হ'ব আজি সেই ভিডিঅ'টো সম্পূৰ্ণ কোৱা হ'ব তো ভিডিঅ'টো একেলগে চাব আৰু স্কিপ নকৰিব বন্ধুসকল আৰু বন্ধুসকল আপোনালোকে যদি গুগল পে' ডাউনলোড কৰা নাই মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে গুগল পে'টো মোৰ ডেছক্ৰিপশ্যন লিংকৰ পৰা যদি ডাউনলোড কৰে 175 ৰুপিজ আপোনালোকে পাব ফ্ৰীত তো বলক ভিডিঅ'টো চাই ল'ব নহ'লে আই বটনত দিম ভিডিঅ'টো চাই ল'ব নহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত লিংক পাব তাৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু এইটো ভিডিঅ'ত আপোনাৰ অৰুণোদয় আঁচনি যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে এইটো সম্পূৰ্ণ চাব আপোনালোকে আৰু যদি আপোনালোকে পইচা সোমায় মোক কমেণ্ট বক্সত ক'বলৈ পাহৰি যাব কাৰ পইচা সোমাইছে চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বন্ধুসকল এতিয়ালৈকে মোৰ চেনেলটো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি যাব ধন্যবাদ বহুত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ জনধন যোজনা আৰু ডিবিটি এই দুইটা প্লেটফৰ্মৰ এটা সুন্দৰ ব্যৱহাৰৰ জৰিয়তে আমি অৰুণোদয় আঁচনিখনৰ সিদ্ধান্ত লৈছিলোঁ যে আমি অৰুণোদয় আঁচনি কৰিম আৰু 22 লাখ পৰিয়াললৈকে আমি মাহত 830 টকা ডিৰেক্টলি ট্ৰান্সফাৰ কৰিম বাজেটত আমি কৈছিলোঁ যে 430 টকা তেওঁলোকৰ হেল্থ ঔষধ পাতি কিনিবৰ কাৰণে আমি এটা ভাগ কৰি দিছিলোঁ যে এই 830 টকা কেনেকৈ ব্যৱহৃত হ'ব 400 টকা মেডিচিনৰ কাৰণে চাউল চৰকাৰে বিনামূলীয়াকৈ দিয়ে চাউলৰ চিন্তা নাই নেক্সট আমি কৈছিলোঁ যে 200 টকা 4 কেজি দালিৰ কাৰণে বিনামূলীয়া চাউল হ'ল 200 টকা আমি দিলোঁ যে তোমালোকে 5 কেজি ফেমিলিটো দালি কিনিবা এটা কষ্ট অফ 50% ঠিক তেনেকৈ আমি ক'লোঁ যে তোমালোকে চেনি কিনিবা এটা কষ্ট অফ 50% 5 কেজি 80 টকা শেষত যি 150 টকা বাচি গ'ল সেই 150 টকা দি আমি ফ্ৰুটছ বা আন তেওঁলোকক কিনিবৰ কাৰণে পৰামৰ্শ দিলোঁ চ' টোটেল আমাৰ আহি গ'ল 830 ৰুপিজ এতিয়া আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি এটা বহুত ডাঙৰ এক্সাৰচাইজ কৰাৰ পিছত লাষ্ট 2.5 মাহ ধৰি 18.20 lakhs বেনিফিচিয়াৰী আমি ফাইনেলি সিলেক্ট কৰিব পাৰিলোঁ 18,20,000 কিয় ইয়াত বিটিএডিৰ বেনিফিচিয়াৰীখিনি আমি এতিয়ালৈকে সিলেক্ট কৰা নাই বিকজ অফ দ্য মডেল কোড অফ কণ্ডাক্ট এই 18,20,000 বেনিফিচিয়াৰী একাউণ্টত যোৱা 7 দিনত আমি পেনি ট্ৰান্সফাৰ অৰ্থাৎ এটকা আমি ট্ৰান্সফাৰ কৰি চাইছিলোঁ তেতিয়া আমি দেখিলোঁ যে 17.6 lakhs একাউণ্ট কাম কৰি আছে এক্টিভ যেটা এটকাটো তাত গৈ সোমাইছে চ' বেচিকেলি 3.5% বেনিফিচিয়াৰী যেটো আমি 18,20,000 পৰা 16,60,000 যদি বাদ দিয়ে 60,000 বেনিফিচিয়াৰী একাউণ্টটো কিবা প্ৰবলেম আছে আমি তাক ৰিভেলিডেট কৰিবৰ কাৰণে আমি পঠিয়াই দিছোঁ অলৰেডি SMS যোগে এই 18 লাখ মানুহৰ SMS লৈকে মেছেজ গ'ল যে আপুনি অৰুণোদয় বেনিফিচিয়াৰীৰ বাবে নিৰ্বাচিত হৈছে অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা এই অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰিব অহাকালি আমি যেটো পুঁজি দিম বেসিক্যালি এটো আমি নৱেম্বৰ মাহৰ পুঁজি দিম তাৰমানে they are entitlement of the month of November গটিকে ডিসেম্বৰতে তেওঁলোকে দুবাৰ পইচা পাব 1 তাৰিখে 830 টকা পাব কিন্তু ডিসেম্বৰত যেটো পাব লগা পইচা সেইটো আমি সদায় মাহৰ শেষত দিম সেই হিচাপৰ পৰা তেওঁলোকে 26 তাৰিখে আৰু এটা পইচা পাব তাৰ পিছত প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাটো পাই গৈ থাকিব
এই পইচাটো যদিও মই কৈছোঁ 1 তাৰিখে পাব, একেদিনাই ইমান টকা বেংকে ট্ৰান্সফাৰ কৰিব নোৱাৰে, সব 5 দিনৰ ভিতৰত পাব। 1 তাৰিখৰ পৰা 6 তাৰিখ প্ৰত্যেক দিনাই 3 লাখৰ বেটছত গৈ থাকিব। 1ৰ পৰা 6 তাৰিখৰ ভিতৰত একাউণ্টত পুঁজিটো জমা হ'ব। ঠিক তেনেকৈ 26ৰ পৰা 31 তাৰিখৰ ভিতৰত জমা হ'ব ডিচেম্বৰত, জানুৱাৰীটো 26ৰ পৰা 31, ফেব্ৰুৱাৰীত 22ৰ পৰা 28 আৰু মাৰ্চত 26ৰ পৰা 31। ডিচেম্বৰত 2টা ইনষ্টলমেণ্ট পাব, নৱেম্বৰৰ ইনষ্টলমেণ্টটো ডিচেম্বৰত পাব। এটা অৰুণোদয় কল চেণ্টাৰ থাকিব, যিসকলৰ বেংক একাউণ্টত এই পুঁজিটো জমা নহ'ব কিবা কাৰণত, তেওঁলোকে ফোন কৰি সেই কল চেণ্টাৰত জনাব পাৰিব। প্ৰথম পুঁজিটো পোৱাৰ পিছত এখন চিঠি লৈ আমাৰ DC কাৰ্যালয়ৰ পৰা সকলো মানুহৰ ঘৰলৈকে এবাৰ আমি যাম টু পাৰ্চনেলি ভেৰিফাই যে পুঁজিটো আপোনালোকে পালে নে নাই। বহুতৰ কি হ'ব, একাউণ্টত টকাটো পৰি থাকিব, বেংকত যোৱা যিহেতু বহুত মানুহৰ আদত নাই, বহুত কম টকা আছে বেংকত, বছৰত হয়তো এবাৰ যায়। এবাৰ আমি ফিজিকেলি তেওঁলোকক এলাৰ্ট কৰিম যে আপোনালোকৰ একাউণ্টত পুঁজিটো জমা হৈছে নে এবাৰ চাই দিয়ক। আৰু এবাৰ যদি গম পায় তেতিয়াহ'লে আৰু ভৱিষ্যতে আৰু মানুহখিনি বেংকত অহা যোৱা এটা সদায় কৰি থাকিব। চ' পাৰ মান্থত আমাক কিমান টকা লাগিব পাৰ মান্থত? Around 180 crores. So 180 crores as of now আমাৰ এনে 200 কোটি লাগে, BTADৰ বেনিফিচিয়াৰীখিনি যোগ নোহোৱাৰ কাৰণে 180 crores rupees আমি পাৰ মান্থত এই 22 লাখ পৰিয়াল, আজিৰ দিনত যিটো 18 লাখ 20, পিছত 22 লাখ হ'ব, 22 লাখ পৰিয়াললৈকে আমাৰ এই পুঁজিটো ট্ৰান্সফাৰ হ'ব। আৰু 200 কোটি টকা আমাক প্ৰতি মাহত লাগিব। চ' ৰাজ্য চৰকাৰৰ বাৰ্ষিক বাজেটৰ পৰা 2400 কোটি টকা প্ৰতি বছৰে এই আঁচনিৰ বাবে ব্যয় কৰা হ'ব। আৰু সেই দৃষ্টিকোণৰ পৰা স্বাধীনোত্তৰ অসমত এইটোৱে আটাইতকৈ ষ্টেট গভৰ্ণমেণ্টে লোৱা ডাঙৰ স্কিম। ইয়াৰ আগতে আমি ইমান ডাঙৰ স্কিম কেতিয়াও আমি লোৱাও নাছিলোঁ বা ইমান ডাঙৰ স্কিম আমাৰ কৰাৰ অভ্যাসো নাছিলে। চ' ফ্ৰম এভৰি এংগল টুমৰো ইজ এ বিগ ডে ফৰ দ্য গভৰ্ণমেণ্ট অফ আছাম, যে আমাৰ মেচিনাৰীটোৱে 2.5 মাহত এই গোটেই অৰুণোদয় আঁচনিখন খুব ধুনীয়া কৰি আমি বেনিফিচিয়াৰী চিলেক্ট কৰিলোঁ, বহুত বেছি গণ্ডগোলো হোৱা নাই। ফাইনেন্স ডিপাৰ্টমেণ্টে এটা ৰবাষ্ট কম্পিউটাৰ প্লেটফৰ্ম বনাইছে অৰুণোদয়, যাৰ জৰিয়তে আমি মানুহখিনিক প্ৰতি মাহত আমি পুঁজিটো দি থাকিব পাৰিম। আৰু ডেট এণ্ড টাইম ফিক্স, যে এইটো ডেটতে আপোনালোকে টকাটো পাব, যেনেকৈ দৰমহা সময়ত গৈ পায় এই পুঁজিটো সময়ত গৈ পাব। পৰৱৰ্তী সময়ত আমি ভাবোঁ যে আৰু 8 লাখ বেনিফিচিয়াৰী যদি আমি ইনক্লুড কৰিব পাৰোঁ এলং উইথ আৱাৰ ফাইনেন্সিয়েল চিটুৱেশ্যন, তেতিয়াহ'লে মষ্টলি নিম্ন মধ্যবিত্ত আৰু দুখীয়া প্ৰতিটো পৰিয়ালে এই আঁচনিৰ ভিতৰত ইনক্লুড আহি যাব। কিন্তু আজি আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি 30 লাখলৈকে যাব পৰা নাই, কিন্তু পৰৱৰ্তী পৰ্যায়ত ডেফিনেটলি গভৰ্ণমেণ্টৰ এইটো টাৰ্গেট থাকিব টু ৰিচ 30 লাখ বেনিফিচিয়াৰী। আজি উই আৰ ষ্টাৰ্টিং উইথ 18.20, BTAD ইলেকশ্যন হৈ যোৱাৰ লগে লগে 22 হ'বগৈ। দিছ ইজ হোৱাট উই হেভ প্লেন এজ অফ নাও। গতিকে আপোনালোকক হেণ্ড আউট এটা আমি দিছোঁ, আৰু মই আগতে কোৱাৰ দৰে যে ষ্টেট গভৰ্ণমেণ্টে ইমান ডাঙৰ স্কিম আগতে কেতিয়াও লোৱা নাই, কৰা নাই, এইটো প্ৰথম হ'ব। ইয়াত এটা প্ৰত্যেক বছৰত এটা মাহত অৰুণোদয় মাহ হিচাপে আমি পালন কৰিম, য'ত মানুহে এক্সিট ৰুট পাব, অৰ্থাৎ অৰুণোদয় লগো প্ৰত্যেক ঘৰত আমি লগাম। কিছুমানৰ ঘৰত চাকৰি হৈ গ'ল, কিছুমানে এখন ট্ৰেক্টৰ কিনি ল'লে, চ' আমি এক্সিট ৰুটো মানুহখিনিক দিম যে মই অৰুণোদয়ৰ পৰা এতিয়া ওলাই আহিব খোজোঁ। এইটো নহয় যে একেবোৰ মানুহে সদায় অৰুণোদয় পাই থাকিব। বছৰৰ এটা মাহত অৰুণোদয় ছাৰ্ভে হ'ব,
আৰু দে উইল গেট এ এক্সিট ৰুট তেওঁলোকে ওলাই আহিব পাৰিব আৰু কোনো চৰকাৰী চাকৰিয়াল থকা ফেমিলি বা চৰকাৰী চাকৰিয়ালে যদি অৰুণোদয় আঁচনি লয় সিমান টকা তেওঁ দৰমহাৰ পৰা কাটি লোৱা হ'ব সেইকাৰণে কোনোবা যদি আমাৰ যেতিয়া কল চেণ্টাৰ হৈ যাব অৰুণোদয় আঁচনিত যদি চৰকাৰী কৰ্মচাৰীয়ে বেনিফিচিয়াৰী হিচাপে সোমাইছে বা ফেমিলি সোমাইছে সেইটো আমাক ইনফৰ্ম কৰিব পাৰিব কাৰণ দুবাৰ দৰমহা দিয়াটো নিয়ম নহয় গভৰ্ণমেণ্টত উই কেনট পে চেলাৰী 2 টাইমছ যে এবাৰ অৰুণোদয় জৰিয়তে দিলোঁ এবাৰ নিজৰ পে বিলত দিলোঁ গতিকে সেই এটা দৃষ্টিভংগী থাকিব গতিকে এইটো নহয় যে আজি কৰবাত যদি কোনোবা বেনিফিচিয়াৰী পাব নলগা বেনিফিচিয়াৰী পাইছেও ইয়াত চিন্তা কৰিবলগীয়া একো নাই কাৰণ তেওঁলোকক উলিয়াই দিয়া বা নিজে ওলাই যোৱা দুইটা ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে পেনশ্যনেও নাপাব নোপোৱা লিষ্টখন আছে পেনশ্যন যাৰ ঘৰত গাড়ী আছে ফ্ৰিজ আছে ট্ৰেক্টৰ আছে ডেট লিষ্ট ইজ আপোনালোকৰ হেণ্ড আউটত আমি দি দিছোঁ Eligible and ineligible. হা চাকৰিয়াল থকা ঘৰ বুলি ক'লে হিজ ক্লজেষ্ট ফেমিলি বুজাব খুৰাকৰ ঘৰৰ কথা নাই বৰদেউতাকৰ ঘৰ কথা নাই ভায়েক যদি বেলেগ হৈ বিয়া বাৰু হৈ আছে বেলেগ কথা ডিপেণ্ডেণ্ট ফেমিলিটোৱে নাপায় পাব সেইটোৰ লগত কোনো কথা নাই অলৰেডি বেনিফিচিয়াৰী চিলেকশ্যন হৈ গ'ল এই প্ৰক্ৰিয়াটোৰ পৰা আমি পাৰ হৈ আহিলোঁ এতিয়া নহয় এইটো লগোৱাৰ এটা আমি এজেঞ্চি ঠিক কৰিব লাগিব টেণ্ডাৰ কৰিব লাগিব ইট উইল টেক সাম টাইম বাট দিছ ইজ এ পাৰ্ট অফ দ্য স্কিম যে প্ৰত্যেক অৰুণোদয় পৰিয়াল বুলি আমি এটা কনচেপ্ট কৰিছোঁ যে এই মানুহখিনি দে আৰ মেম্বাৰ অফ অৰুণোদয় পৰিয়াল গতিকে সকলোৰে ঘৰত লাগিব এটা লগো য'ত লিখা থাকিব অৰুণোদয় পৰিয়াল চ' এই লগোটো আমি সকলোৰে ঘৰত লগাম যাতে ভৱিষ্যতে আমি কিবা আঁচনি আহিলে যে অৰুণোদয় বেনিফিচিয়াৰীক দিয়া হ'ব আৰু টিলেকশ্যনৰ কথা নাই ইট ইজ ৰেডিমেড চিলেক্টেড পিপল এই বস্তুটো নহ'লে সদায় চিলেকশ্যন কৰোঁতে বহুত সময় গৈ থাকে গতিকে এইটো এটা যাতে অনগোয়িং প্ৰচেছ হয় ফেমিলিজ আৰ ন'ন ফেমিলিজ আৰ চিলেক্টেড আৰু 8 লাখ যদি আমি কিবা কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেক ঘৰ মানুহে ইনক্লুড হৈ যাব দুখীয়া মানুহ নেক্সট ইয়াৰ বাজেটত আমি চাব লাগিব বহুতে ডিষ্ট্ৰিক্ট লেভেলত আপোনালোকে যদি দেখা পায় যোৱা 15 দিনত স্কিমখনৰ ওপৰত বহুত বেছি ক্ৰিটিচিজিম বা আলোচনা পেপাৰ টিভিটো হোৱা নাই আৰু লগোটো লাগি যোৱাৰ পিছত পাব্লিকে নিজে এক্সিট কৰাই দিব নহয় যে মানুহজনে পাব নালাগে বুলি মই এপিল কৰাৰ পিছত কিছু মানুহে নিজে বাদ দিলে কিছু সিলেকশ্যন প্ৰচেছত বাদ পৰিলে কিন্তু তাৰ মাজতো লিকেজ থাকিব কিন্তু যেতিয়া সকলোৰে ঘৰত এই লগোটো লাগি যাব কোনোবা ধনী মানুহৰ ঘৰত যেতিয়া লগো লাগিব তেতিয়া লগে লগে তেওঁটো এক্সিট কৰিব লাগিব সময় লাগিব